আজি চৌদিশে অন্ধকাৰ, কেৱল অন্ধকাৰ। ই যেন আৰম্ভণি কোনো এক প্ৰকাণ্ড প্ৰলয়ৰ। ককাইহঁতো তহঁত সব ঘৰতে থাকো, দিনকাল বৰ বেয়া চলিছে। দেখা নাই নহলে কৰোণাই এফালৰ পৰা মাৰি নিছে। তাৰ কোনো দয়া নাই, তাৰ কোনো মমতা নাই। চৌদিশে কেৱল মৃত্যুৰ কিৰিলি বিয়পি পৰিছে। আনৰ প্ৰাণ কাঢ়ি নিয়াই চাগে তাৰ একমাত্ৰ লক্ষ্য। তহঁত সব ঘৰতে থাক, ঘৰতে থাক। ইয়াৰ নাই কোনো ধনী দুখীয়া। ই যেন যমৰজাৰ অন্য এক ৰূপ। আজি বৰ দেশৰ চাহাবসকলো নিজ আঁঠুত বহি পৰিছে। অগণ্য হৈ পৰিছে মৃতকৰ শৰীৰ। ই যেন দিছে মানৱ জাতিৰ সমাপ্তিৰ ইংগিত। বিপদে চৌদিশে আগুৰি ধৰে। এফালে যদি কৰোণাৰ বিধ্বংসী ৰূপ, আনফালে দৰিদ্ৰতাই শুহি মাৰিছে। ককাইহঁতো কৰোণাৰ পৰা বাচিম নে খাদ্যৰ সন্ধানক লৈ চিঞৰিম? সৌ দূৰণিৰ পৰা মৃত্যুৱে যেন হাত বাউলি মাতিছে। ই বৰ নিষ্ঠুৰ। আজি ভাই ভনী সকলো সেমেকি পৰিছে। কোনোৱে যদি ঘৰৰ মেৰুদণ্ড হেৰুৱাইছে, আকৌ কোনোৱে হিয়াৰ টুকুৰা হেৰুৱাইছে। কত যে লোকৰ সপোন পলকতে ভাগি ছাৰখাৰ হৈ গৈছে। দূৰৈত থকা সকলো আজি নিজ ঘৰলৈ উৰা মাৰিছে। সকলোৱে দূৰত্ব বজাই ৰাখিছে। জীৱশ্ৰেষ্ঠ মানুহে আজি অনাদৰ হৈ পৰিছে। শিলগুটি দলিওৱাৰ দৰে মৃতকৰ শৰীৰবোৰ দলিয়াইছে। নিঃশব্দেৰে প্ৰকাশ আজি এই যুদ্ধৰ। মৃতকৰ শৰীৰবোৰেও চিঞৰি চিঞৰি কব ধৰিছে, তহঁতবোৰো কোনো নাবাচ, কোনো নাবাচ, কোনো নাবাচ। সব মৰিবি।